অৱশেষত জুবিন গাৰ্গে বুজি পাইছে এজন প্ৰকৃত শিল্পীক ৰাইজে কিমান মৰম কৰিব পাৰে। বহুজনে কৈছে হেনটো হৈ গৈছিল, বৰ্তমান ফেঁচাটো হৈ উত্তৰ দিছে। কিছুদিন পূৰ্বে ৰাজীৱ সদিয়া ডাঙৰীয়াৰ মৃত্যুৰ সময়ত জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গে এটা মন্তব্য কৰিছিল যে মই ৰাজীৱ সদিয়াক চিনি নাপাওঁ ভালকৈ। বৰ্তমান সময়ত এটা টোকা ৰাজীৱ সদিয়াক লৈ লিখিছে আৰু সেই টোকাটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। টোকাটোত লিখিছে যে আমি অকালতে হেৰুৱাই এজন শিল্পীক, এজন যি গণশিল্পী বুলি ৰাইজে অভিহিত কৰিছে, তেখেতক হেৰুৱাই অতি মৰ্মাহত বুলি কৈছে, লাইমলাইটত থাকিবলৈ নিবিচৰা বুলি কৈছে, TRP নিবিচৰা বুলি কৈছে। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ এবাৰ সেই শিল্পীজনৰ ওচৰলৈ যাবলৈ সময় নহ'ল, শিল্পীজনৰ ঘৰলৈ যাবলৈ সময় নহ'ল। আদ্য শ্ৰাদ্ধ দিনাখনেই হওক বা এনেকৈ হ'লেও যাবলৈ সময় নোলালে তেখেতৰ। এজন শিল্পী হৈ যদি শিল্পীৰ দুখৰ সময়ত আমি কাষত থাকিব নোৱাৰোঁ বা সেই শিল্পীজনৰ ওচৰলৈ যাব নোৱাৰোঁ, তাৰ পাছত এটা টোকা লিখাটো বৰ ডাঙৰ কথা নহয়। সামাজিক মাধ্যমত এতিয়া বিভিন্নজনে কৈছে যে হয়তো জুবিন গাৰ্গ ডাঙৰীয়াই বুজি পাইছে যে শিল্পীক কিটো দৃষ্টিৰে জনতাই ভাল পালে ইমান মৰম আবদাৰ কৰিব পাৰে। অন্তৰ নিৰ্ভিত্ৰ কোণৰ পৰা, পুনৰ কৈছোঁ, অন্তৰ নিৰ্ভিত্ৰ কোণৰ পৰা সেইজন শিল্পীক শ্ৰদ্ধা কৰি সকাম নিকামৰ পৰা আদি কৰি পৰিয়ালটোৰ লগত দুখৰ সমভাগী হৈ এইদৰে পাৰ কৰিব পাৰে। এই কথাটো নিশ্চয় জুবিন গাৰ্গে বুজি পাইছে। একাংশ বেপেৰুৱা শিল্পী যি ৰাজীৱ সদিয়া ডাঙৰীয়াৰ গীতৰ কাষলৈ চাপিব নোৱাৰে, সেইসকল শিল্পী ক'ত ৰাজীৱ সদিয়া ঘৰলৈকে যাবলৈ সাহস কৰিব। আমি মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাং ককাইদেউৰ বাহিৰে আমি ৰাজীৱ সদিয়াদেৱৰ ঘৰত বিশেষ কোনো এনেকুৱা ধৰণৰ বাৰীতে মাৰিম পাক অন্যান্য অন্যান্য আমি দেখিবলৈ নাপালোঁ। অতি নিৰ্লজ্জ, অতি লাজ লগা কথা। আপোনালোকে বিচাৰ বিবেচনা কৰক, এজন শিল্পীক কিমান ভাল পালে। মই পুৱাৰে পৰা যিহেতু ভিডিঅ'কেইটা আপলোড কৰিছোঁ এটা দায়িত্ব লৈ, দায়িত্বটো এইটো কাৰণে কৈছোঁ যে সমাজখনৰ বাবে কিমান ত্যাগ স্বীকাৰ কৰিলে এইদৰে শিল্পীক ভাল পাব পাৰে, সেয়া প্ৰতিপন্ন কৰিছে। আমি প্ৰকৃত শিল্পীসকলক চিনি পাই এনেধৰণে তেখেতলোকক আবদাৰ কৰি ৰাখিব লাগে। তেখেতলোকৰ বিপদৰ সময়ত তেখেতলোকক আমি মঞ্চ দি জাতি মাতৃৰ গোন্ধ থকা গীত গাবলৈ অকণমান সাহস দিব লাগে। সেইটো কথাহে মই ইয়াৰ জৰিয়তে উপস্থাপন কৰিব বিচাৰিছোঁ। একাংশ তথাকথিত শিল্পী যিসকলেতো ৰাজীৱ সদিয়া ককাইদেউক চিনি পোৱাটো দূৰৰ কথা, তেখেতৰ ওচৰ চপাটো গান শুনি ওচৰ চপাটো দূৰেই কথা, তেখেতৰ ঘৰলৈ যাবলৈ সাহস লাগিব। কাৰণ তেখেতলোকৰ দৰে ইমান আৰু আদ্যৱন্ত ঘৰৰ নহয়তো ৰাজীৱ ককাইদেউ। ৰাজীৱ ককাইদেউ গণশিল্পী হয়, হিয়াৰ আমঠু সকলোৰে। তেখেতৰ গীতবোৰ সদায় মগিয়ান হৈ থাকক, জীপাল কৰি ৰাখক, জাতিটোৰ বাবে যিখিনি দি থৈ গ'ল প্ৰতিটো ক্ষণত বাজি উঠিব। প্ৰতিটো ক্ষণত ৰাইজে বৰ্তমান সময়ত বুজি উঠিছে যে প্ৰকৃত শিল্পী কোনজন আৰু আমি কাক আবদাৰ নকৰাকৈ বৰ্তমান আমাৰ মাজৰ পৰা হেৰুৱাই দিলোঁ। তথাপিও আমি কৈছোঁ ৰাজীৱ দা সদায় আমাৰ মাজত জীয়াই থাকিব। জুবিন গাৰ্গ ডাঙৰীয়া বৰ্তমান সময়ত যদি বুজি পাইছে যে ৰাইজেই ৰজা, ৰাইজতকৈ ওপৰত কোনো নাই, তেতিয়াহ'লে ভাল কথা। কাৰণ জুবিন দা বুজি পোৱাটো বৰ্তমান যিহেতু নৱপ্ৰজন্মৰ হাৰ্থব বুলি কয়, গোটেই নৱপ্ৰজন্মৰ সমাজখনক প্ৰতিনিধিত্ব কৰে। তেখেতে খুব সুন্দৰকৈ সমাজখনৰ প্ৰতি দায়িত্ব আছে। যদি দায়িত্বখিনি তেখেতে বুজি পাইছে তেতিয়াহ'লে অত্যন্ত ভাল কথা। মই আশা কৰিম এইদৰে সকলো সক্ৰিয় হৈ আমি সকলোবোৰ দিশ পৰ্যালোচনা কৰি বিষয়বস্তুবোৰ সুন্দৰকৈ উপস্থাপন কৰি যাব লাগে, যাতে পৰৱৰ্তী সময়ত আমি শিল্পীসকলক আবদাৰ কৰিব পাৰোঁ, প্ৰকৃত শিল্পীসকলক শ্ৰদ্ধাৰ দৃষ্টিৰে সকলোৰে আগত মানৱ পথত দাঙি ধৰিব পাৰোঁ। তাৰ বাবে কাম কৰিব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াই লিখা সেই পষ্টটো মই অকণমান লগাই দিছোঁ, আপোনালোকে চাওক।